হেল্ল' গাইছ, আজি মানে ছানডে বুলি অলপ ওলাই আহিছোঁ। ছানডে মানে অলপ ছানডে ৰাইড বুলিয়ে ক'ব লাগিব, সৰু সুৰাকৈ এনেকৈ অলপ। এখন মোৰ বাইক, এখন ব্ৰ' এটা বাইক, নতুন বাইক লৈছে এখন হণ্ডা CB 200X, চালিয়া বাইক, একদম এডভেঞ্চাৰ। বাইকখন মানে টেক্সি লাগিছে। ये सब कुछ आसान जो रातें ना सोया वो बेहिसाब है। याद है आज भी मुझे वो दिन जब ट्यूशन के फीस से लिया वो कैम था। सोचा था डालूंगा एक तो वीडियोस मिलियन में सब्स पर मेरा वो फैम। तो गाइस মানে আজি বাইকখন পুৰা মানে ফালাফালি কৰা হ'ব, একদম মানে হিলাই দিয়া হ'ব। আজি পুৰা RPM দিয়া হ'ব, একদম বাগান চাগান এইবোৰ মানে সব এইপিনে অফ ৰোডিং কৰা হ'ব। এইফালে তাত আহিব ভিডিঅ' একদম মানে ফুল ধামাকাদাৰ, একদম তাবৰতৰ হ'ব, চিৰাজদাৰ কৰা নিচিনা। এইবোৰ সেইখিনি দেখিছেনে, পূৰা গাড়ী চাড়ী ৰখাই থৈছে। LED আৰু গাইছ এখন আমাৰ মানে এখন চেনেহীখন দুইখন হণ্ডা মিলি গৈছে, হণ্ডা ফেমিলি। এখন 160, এখন 200। এখন মানে আপোনাৰ গুলি যাব, মানে গুলি এখন মানে তোমাৰ পাহাৰ চাহাৰ মানে যাবলৈ একদম বঢ়িয়া বাইক, লং টুৰিং কৰিবলৈ মানে টুৰিং বাইক আৰু মানে একদম মানে চালিয়া, হেণ্ডেলিং চেণ্ডেলিং একদম চালিয়া, মানে একদম ফুল চালিয়া, মানে একদম মিটাৰটো দেখিছে নাই, একদম পূৰা ইনফৰ্মেশ্যন আছে মানে। তো আপোনাৰ চব আছে মানে, গিয়াৰ ইণ্ডিকেটৰ, কিলোমিটাৰ, এভৰিথিং, মানে পাৰফেক্ট বাইক। তো গাইছ সি মানে অফ ৰোডিং কৰিব গৈছে, অলপ বাইকখন চলাই আহেগৈ বোলে। ৰ'দ দেৱতা, সূৰ্য দেৱতা তুমি ফালি দিছা আজি, মানে গৰমটো এনেকুৱা পৰিছে ন, মানে কি ক'ম আৰু। তো হেল্ল' গাইছ, মানে দুইখন বাইক মানে আমি খাৰা কৰি থৈছোঁ, এতিয়া ফটো চটো মৰা হৈছে। এইপিনে টাইপত লগাই লৈছে ল'ৰা, এইপিনে এতিয়া ফটো মৰা হ'ব। কেনে লাগিছে জনাব বাইক দুখন। ব'লক বাগত বহিব, ব'লক ব'লক। তো তেতিয়াহ'লে এই জেগাৰ পৰা বাই বাই জনাইছোঁ। ভয় চভা কৰিব লাগিব, তেতিয়াহ'লে গৈ থাকোঁ ঘৰলৈ যাওঁ। এতিয়া গৰমটো বেছি আজি, চ' বেছি দূৰ ৰাইড নকৰোঁ, ঘৰলৈ গৈ থাকোঁ আৰু ৰাইজ ভিডিঅ'টো চাই থাকক।
বন্ধুসকল আমি মৰাণ টাউন পালোহি। পূজা লাগিছে মৰাণখন, কাৰণ পূজাও পাইছেহি। এয়া পেডেল বনাই আছে পূজাৰ কাৰণে। দুৰ্গা পূজাও নিচেই সমীপত, মানে আহি পালেহিচোন পূজা। তো ফাইনেলি গাইজ ঘৰ পালোহি। আজি মানে বহুত গৰম, সেই গতিকে মানে বেছি দূৰ ৰাইড নকৰিলোঁ, এনেকৈ গুচি আহিলোঁ ঘৰলৈ। কামো আছে মানে দুটামান। তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।